বন্ধুসকল বহুতে ভাগৰ লাগে আমি যিবোৰ ট্ৰেইনিং লৈ আছো এইবোৰ একচুয়ালি জীৱন নাপায় এইবোৰ আমাৰ এই মাষ্টৰৰ পৰা পায় দেখাই দিয়ক মাষ্টৰক আৰু এজন ভাগৰি পৰি বাগৰি আছে এইজন না হয় হেল্ল' এভৰিৱান আপোনালোকক সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ব্লগ ভিডিঅ' লৈ আৰু আজি আগৰ দৰে আমি আহিছো গোমাৰ্টৰ ধুনীয়া বস্তু মই আজি আপোনালোকক দেখাম বুলি ভাবি এই ব্লগ ভিডিঅ'টো বনালোঁ এইফালে চাওক বন্ধুসকল এই গছজোপা এইফালে দেখা যায় আপোনালোকে দেখিব পাৰিছে ঢপ গছ আৰু এইটো হৈছে আম গছ আৰু সেই দেখিব পাৰিছে যে এটা গৰৰ পৰা দুটা গছ ঢপ গছ আৰু আম গছ কিন্তু এই সাইডৰ পৰা দেখিলে দূৰৰ পৰা দেখিলে লাগে এনেকুৱা ধৰণৰ ইয়াতে এটা আম গছ আছে আৰু সেইটো সাইডৰ পৰা দেখিলে দেখা যায় দূৰৰ পৰা যে তাতে এটা ঢপ গছ আছে কিন্তু যেতিয়া আপোনালোকে ওচৰত আহিবা ওচৰত আহি দেখিবা ইয়াতে দুটা গছ আছে আৰু সৌন্দৰ্যটো কি হৈছে বন্ধুসকল এটা গৰৰ পৰা এটা কিহৰ পৰা দুটা গছ হৈছে ইফালে আছে আমাৰ কন্টেন্ট ক্ৰিয়েটৰ সকল আসাম ট্ৰি ফিল্মছৰ অনাৰ আৰু লগতে ব্যক্তিগতভাৱে এটা ইউটিউব আৰু ফেচবুক পেজ চলাই গৈ আছে তৈদুল ভাই মুস্তাক নানা ৰৌশন ভাইৰ এটাই দুখ যে ৰৌশন ভাই মনিটাইজ কৰিব পৰা নাই লগতে ফেচবুকটো ফুল কৰিব পৰা নাই এতিয়ালৈ সেইকাৰণে ফেচবুক ফুল কৰাৰ মানে কি আশাতে ইয়াতে আহিছে আৰু দুই আখাৰ কিবা ক'বা নেকি তৈদুল ভাই দুই আখাৰ কিবা সৰি ৰৌশন ভাই কিবা দুই আখাৰ মনৰ মই ফেচবুকত ৰিল বনাওঁ ঘৰতে এনেকুৱা খোলা ফিল্ডত বনোৱা নাই আৰু এই নানাই মানে কি আমাক ট্ৰেইনিং কৰে ৰাতিপুৱা আবেলি মানে এনি টাইম তথাপিও আমি শিকিব পৰা নাই এতিয়া লাহে লাহে শিকি আছোঁ নানাৰ যদি মই বায়'ডাটা আপোনালোকক দিওঁ বহুতে টাইটেল আছে নানাৰ যিয়ে নহওক তাৰ ওপৰত এটা ছেপাৰেট ভিডিঅ' বনাম কেতিয়াবা সময় পালে কিন্তু নানা এজন বহুতে প্ৰফেচনেল এথলিট ক'ব গ'লে প্ৰফেচনেল এথলিট হয় আৰু তৈদুল ভাই নতুন কেমেৰামেনত নামিছে সেইকাৰণে চাওক হা আমাকো উঠাই আছে নিজেও উঠি আছে একচুয়ালি আমি আহিছিলোঁ ইয়াতে সুপাৰ সাৰ্ভিসৰ এটা এড বনাবৰ কাৰণে কিন্তু আহি আমি সেইবোৰ পাহৰি গেলোঁ নিজৰ মতে ভিডিঅ'ছ ফটোছ বনাই আছোঁ যিহেতু সময়ো কম এতিয়া মোটামুটি 5টা বাজিল অলপ সময় পিছত আন্ধাৰ হ'ব আমাৰ আহোঁতে অলপ লেট হ'ল যিয়ে নহওক কিয় আমি অহাকালি বা পৰহি আমাৰ সুপাৰ সাৰ্ভিসৰ এড বনাম আৰু সুপাৰ সাৰ্ভিস কি মই আপোনালোকক জনাই থওঁ যে সুপাৰ সাৰ্ভিস আমি এনেকুৱা ধৰণৰ এটা এপ আৰু ৱেবছাইট বনাইছোঁ য'ত আপোনালোকৰ কাম কাজখিনি ঘৰতে বহি কৰিব পাৰিব আপোনালোকৰ ডিমাণ্ড অনুসৰি যেনেকুৱা ধৰণৰ কিবা এটা ঘৰৰ ফেন বেয়া হৈছে ফৰ চিলিং লগাব লগা আছে ঘৰ বনাব লগা আছে আপোনালোকৰ মিস্ত্ৰীৰ প্ৰয়োজন থাকে তেতিয়া আপোনালোকে আমাৰ এই সুপাৰ সাৰ্ভিসত কল কৰি আপোনাৰ সেই কামখিনি ঘৰতে বহি কৰিব পাৰিব আপোনালোকক কোনো হেডেক ল'ব নালাগে মিস্ত্ৰী বিচাৰিব নালাগে বাছ আপোনালোকে আমাক বিশ্বাস কৰি কামখিনি দিয়ক আমি বহুত সুন্দৰ কৰি পাৰফেকশ্যনত কামখিনি কৰি দিম আৰু আমাৰ লগত মোৰ দেন 20 জনৰ ওপৰত আমাৰ মানে সাৰ্ভিস দিয়া মানুহ আছে কাম কৰা মানুহ আছে বহুত বেলেগ ডিপাৰ্টমেণ্টত বাইকৰ গাড়ীৰ মোবাইলৰ ফেনৰ ঘৰৰ কাৰ্পেণ্টাৰ সকলোখিনি মানুহ আছে ইণ্টেৰিয়ৰ ডিজাইন ফৰ চিলিঙৰ ডিজাইন কৰা মানুহ অলৰেডি আমাৰ ফৰ চিলিঙৰ কাম এটা চলি আছে ৱাৰিঙৰ কাম তাতে হ'ব তাতে আমাৰ দুটা মানুহ ইংগেজ হৈ আছে লাইনৰ আৰু ফৰ চিলিঙৰ আপোনালোকে আমাৰ সুপাৰ সাৰ্ভিস পেজটোত হয়তো গমেই পাইছা অলৰেডি ভিডিঅ'ছ দেখিছা যদি দেখা নাই যাওক ভিডিঅ'টো দেখক আমি কেনেকুৱা ধৰণৰ কাম কাজ কৰোঁ আৰু লগতে তাতে নম্বৰ দিয়া আছে নম্বৰখিনিত পাৰিলে এবাৰ কণ্টেক্ট কৰি আমাক জনাওক আপোনালোকৰ কামখিনি অতি কম সময়ৰ ভিতৰত আমি কৰি দিম